হাই দোস্ত ওয়েলকাম ব্যাক টু মাই সেকেন্ড চেনেল আৰমান ব্লগ চাব পাৰে আপোনালোকে তো ৰ'ব মোৰ ফালৰ পৰা সকলোকে ঈদৰ শুভেচ্ছা জনালোঁ। তো আমাৰ গৰু এটা আনিছে মানে কাটিব আৰু মই দেখাই দিছোঁ, মানে গৰুখন মই দেখাই দিম আৰু আমাৰ মাঠফিল্ডখন মানে ঈদৰ মানে এইখিনি মানে দেখাই দিব চেষ্টা কৰিম। তো আৰু এইখন গাড়ী দেখা পাইছে, এইখন গাড়ী মানে এই এসপ্তাহ হ'ল মানে ডিলাৰৰ পৰা ওলাই লৈ আহিছে আৰু মানে গুৱাহাটীৰ পৰা লৈ আহিছে আৰু চব আৰু বহুত। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। টুপিখন লৈছোঁ এতিয়া চাব লাগিব, এবাৰ চাব লাগিব, তেতিয়াহে যাব পাৰিম ন, মাজত কি দিম তেনেহ'লে। এই লোৱা নাই টুপিখন ক'ত থ'লা অঁ এই বিছনাত আছে টুপিখন চাব পৰা লৈ দিম। তো বলক গৰুখন দেখাই আছোঁ, এইপানে গৰুটো আছে মানে দেখাই দি আছোঁ। আৰু মোৰ লগত আছে এয়া ইনজামুল মানে ইউটিউবত কৈ দিছোঁ ইনজামুল বুলি। আৰু চাব পাৰে মই মানে দেখাই দি আছোঁ আৰু গৰুটো মানে দেখাই দিছোঁ। মানে গৰুটোৰ দাম কিমান লৈছিল? গৰুটোৰ দাম 70,000। 70,000 টকা নেকি? বহুত পৰিছে বাপৰে। মানে গৰুটো দেখাই দি আছোঁ আপোনালোকক। এইখানে হৈছে আমাৰ গৰু, চবৰে মানে কাটিম আৰু ন, এইখিনি কাটিম মানে কাটিম মানে সম্পূৰ্ণ দেখাই দি আছোঁ আৰু মানে ওচৰত গ'লে চেচ আৰু দিয়ক। আৰু এটা ইমান আছে ইয়াৰ এইখনে কাটিব চাগে। অঁ এইখনে কাটিব, মই দেখাই দিছোঁ। আৰু আমি ঈদৰ পিনে যাই আছোঁ। মই ঈদৰ মানে পেণ্ডেলটো ঘৰত কৈ দিলোঁ যে ঈদৰ পেণ্ডেলটো কেনেকৈ সজাইছে আৰু মানে সম্পূৰ্ণ দেখাই দিম, মানে দেখাই মানে চেষ্টা কৰিম আৰু নেকি। আৰু তো বলক আৰু ইপানে আছে মানে হুজুৰটোতো বহে তাতে মানে দেখাই দিম। মানে ইমান সুন্দৰকৈ সজাইছে, মানে অলপমান দেখাই দিছোঁ মানে বস্তুটো মানে কেনেকৈ সজোৱাইছে, পেণ্ডেলখন কেনেকৈ সজোৱাইছে ষ্টাৰ্টখন মই দেখাই দিছোঁ অলপমান। এই সকল চাব পাৰে, চাওক এইটো আমাৰ হৈছে গেট ন, এইটো এখন গেট হয়। আৰু ইপিনে এটা আছে গেট চাব পাৰে মানে আসসালামু আলাইকুম। ওয়ালাইকুম আসসালাম চাব পাৰে। আৰু ইপিনে চাব পাৰে ভাল লাগছে ন খাই কিনে, ভাল লাগছে নামাজটো পঢ়ি কিনে বহুত ভাল লাগব আৰু কি। আমাৰ গুৱাহাটীৰ দৰে মানে কি ইমান এটা মানে ফিলিংছ নহয়, ঠিক আছে। মানে এনেকুৱা মানে মজা লাগিব এতিয়া, মানে কি ক'ব আৰু বেলেগ ফিলিংছ মনত আৰু ইমান ভাল লাগে কি ক'ব আৰু। সকলো চাবলৈ মই মানে অলপ দূৰকৈ যাই দেখাই দি আছোঁ, অলপ বহুত হাল্লা কৰি আছোঁ তো অলপমান দেখাই দিব ভাল জোৰকৈ। আৰু এটা কথা কৈ দি আছোঁ ৰ'ব, মানে আৰু এই থাকে মানে গুৱাহাটীত থাকে ন, গুৱাহাটীত থাকে মানে গুৱাহাটীৰ পৰা মানে আমাৰ ঘৰত আহিছে আৰু গুৱাহাটীত আহি মানে এবাৰ ভাবিলোঁ যে কুৰবানী ঈদটো ধৰক বকৰি ঈদ, তো ভাবিলোঁ গুৱাহাটীৰ পৰা মই এতিয়া অকণমান ঈদটো মানে ভাল লাগিব, যিহেতু ভাল লাগিছে, বহুত ভাল লাগিছে। আমাৰ ইয়াতে মানে কি গাঁৱৰ ঈদ মানে কি নক'ব আৰু কিমান ভাল লাগে আৰু কি ক'ম আৰু। ইমান ভাল লাগে মানে গুৱাহাটীতকৈ গাঁৱত ভাল লাগে বহুত। মানে আপোনালোকৰ কেনেকৈ লাগে এইটো গম নাপাওঁ, কিন্তু আমাৰ ভাল লাগে আৰু কি, আমাৰ ভাল লাগে আৰু কি। অলপ পিছত চাবা তোমালোকে যি ভাল লাগিব, মানে যেতিয়া গৰু কাটা হ'ব, যেতিয়া মানে আমাৰ নিজৰো ভাল লাগিব। নামাজটো পঢ়া হোৱাৰ পিছত আৰু ফিলিংছটো মানে বেছি হৈ আহিব। তাৰপিছততো বাইক লৈতো ঘূৰিমেই, এইটোতো আমাৰ পাৰ্চনেল কথা বাৰু, গম পাব আপোনালোকে। আৰু এটা কথা মানে কি যে এতিয়া মানে অলপ মানুহ মানে কম হৈ আছে, তো যেতিয়া অলপ মানুহ মানে অলপ বেছি হ'ব তেতিয়া অলপ দেখাই দিম। বহুত মানুহ হ'ব এতিয়া মানে তেনেকৈ বহুতটো ভাল পাইছে ন, ভাল লাগে তেতিয়া মানে সেইকাৰণে ভিডিঅ'। আৰু আমি উজু কৰিবলৈ যাইছোঁ মানে এইটোৰ ভিতৰত সোমাব লাগিব আৰু কি, এতিয়া মানুহবিলাক চাব পাৰে। আমাৰ নামাজ পঢ়া শেষ হ'ল, এতিয়া যাই কিনে কৰিব দিম আৰু তো এতিয়া ভিডিঅ'টো সমাপ্ত কৰোঁ আৰু কি কৰিম। বাই বাই।